Hey guys, নমস্কাৰ টুইনাবা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বৰ্তমান মই আজি উপস্থিত আছো আমাৰ ঘৰৰ ওচৰতে মইনাপাৰা গাঁৱত এই ৰাতুল দা ঘৰত। এখেত মোতকৈ বহুত পুৰণি সিনিয়ৰ হয়। 30 বছৰ ধৰি তেওঁ ঘিলামৰত সাংবাদিক কৰি আছে, মানে সাংবাদিকতা কাম কৰি আছে তেখেতে। আজি তেখেতৰ ছোৱালীৰ ঘৰ উঠা, ছোৱালী বিয়া দিয়া হ'ল, খুৱাই বৈ ধুনীয়াকৈ বিয়াখন দিলে, কিন্তু আজি ঘৰ উঠা ছোৱালীয়ে দৰা আহিব, মানে যি জোৱাই আহিব। কি ক'ব ৰাতুল দা? যি জোৱাক আজি নিমন্ত্ৰণ কৰা হৈছে, লগতে তেখেতলোকৰ পৰিয়ালবৰ্গ আৰু মিতিৰ কুটুমবিলাকো আহিব। সকলোকে আমি অভ্যৰ্থনা কৰি এক অভ্যৰ্থনা আয়োজন কৰিছোঁ, আৰু লগতে সকলোৱে যাতে অদূৰ ভৱিষ্যতে এক সম্প্ৰীতি আৰু প্ৰেমৰ এনাজৰী বান্ধ খাই থাকে, তাকে আমি কামনা কৰি সেই সুমতি দিবলৈ অধীশ্বৰজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বাৰু, ভাল লাগিল, ধন্যবাদ। আৰু ভিডিঅ'টো আগলৈ চাই থাকক। আৰু এতিয়া বৰ্তমান দৰা কইনা আহি আছে, সকলোবোৰ দেখাই থাকিম আপোনালোকক। ভাল পাব ভিডিঅ'টো, চাই থাকিব আগলৈ। আৰু ৰাতুল দাই মোক এইফালে ভিতৰৰ ফালে লৈ আহিছে, ক'লৈ নি আছে জানো, গৈ চাওঁ ক'লৈ নি আছে। অ' ভিতৰলৈ আনিলেচোন। অ' এইফালে একেবাৰে পূৰা ঘৰৰ ভিতৰলৈ লৈ আহিলে ৰাতুল দাই। এয়া মোৰ ডাঙৰ মাহিদেউ। হয় বাইদেউ, নমস্কাৰ দেই। এয়া ভণ্টি ৰঞ্জু স্মিতা গগৈ। নমস্কাৰ বাইদেউ। এয়া মোৰ মামী। অঁ নমস্কাৰ। উষা গগৈ। হয় নমস্কাৰ। এয়া বৌ বন্দনা। হয় নমস্কাৰ। এজনী ভাগিন নমস্কাৰ। এইগৰাকী ভাগিন, এই দুগৰাকী ভাগিন। নমস্কাৰ। এইটো মোৰ ডাঙৰ ভাগিন প্ৰিয়ম। হয় নমস্কাৰ। এইজনী ভণ্টি পিংকি। হয় এয়া মোৰ ডাঙৰ বাইদেউ ৰুমি বৰুৱা। হয় নমস্কাৰ। সকলোকে নমস্কাৰ জনাইছোঁ। নমস্কাৰ। মই এইফালে কিটচেনলৈ সোমাই আছোঁ দেই। এইফালে গোটৰ মানুহ নিব। পিঠা নাখাওঁ মই এতিয়া, পিছৰ পাছত খাম। অঁ কি বনাইছে আপোনালোকে? তিল পিঠা, তাৰপৰা এইফালে বৰ পিঠা, আৰু কি আছে ইমানেই নেকি? আৰু আছে ভিতৰত আইটেম আছে চাগে ন? বাৰু নমস্কাৰ দেই। আজি ৰান্ধনি ঘৰত এইফালে ভাইদৰ মেইন নহয় জানো? কেইজন মানুহ আছে আপোনালোকৰ? 4জন। আইটেম কি আছে আপোনালোকৰ? এইটো কি বস্তু? মাছৰ কণী নি? তাৰপৰা এইফালে ড্ৰাই ফ্ৰাই মাছ, তাৰপৰা এইটো কি আলু ভাজি আছে নি? তাৰপৰা এইফালে কি আছে ভাত, তাৰপৰা এইটো কি বস্তু? ড্ৰাই ফ্ৰাই। ড্ৰাই ফ্ৰাই মানে পূৰা গোটেইখিনি মিক্স আহিব ন? তাৰপৰা এইফালে কি আইটেম আছে? মাছ আছে নি? আচ্ছা মাছ। আৰু কিবা আছে নি? এইফালে দালি আছে ন? ক'ত মাংস আছে? এইটো কি দালি নেকি? মৰিগন্ধা নি? এইটো মাংস, চাটনি নেকি? মাংস আছে এইফালে। এইফালে দৰা ঘৰৰ মানুহ আহি পালে, আৰু এতিয়া দৰা ঘৰৰ মানুহৰ লগত চিনাকি হ'বলৈ যাওঁ। বলক বলক বলক। এইফালে আমাৰ গাঁৱৰ মিতালীবোৰ অলপ চাই দিব। পূৰা চাহ দি আছে ন আপুনি? কেতিয়া আহিলে আপুনি? অকণমান দেৰি হ'ল ন? চিনাকি কৰি দিয়ক। অঁ এইফালে বৌ দেই, ৰাতুল দা বৌ। বৌ নমস্কাৰ দি দিয়ক। তাৰপৰা এইফালে চিনাকি ঘনশ্যাম বৰুৱা। নমস্কাৰ। এয়া বিয়ৈ দীপক চাংমাই। হয় এয়া আমাৰ গয়াগীয়াতী সুহিৰ ককাইদেউ ৰত্নাকৰ। এইফালে চুকত বহি আছে নিচাদো। নমস্কাৰ দেই নিচাদো, একদম চুকত আছে। তাৰপৰা আৰু মোৰ সহপাঠী যদি বিয়ৈ জালভেগাৰ। হয় নমস্কাৰ দেই। এয়া গাঁৱৰ বৌদো। কোনা? অঁ এইফালে অঁ এবাৰ আপোনাক চিনি পাইছোঁ বাৰু। এয়া আমাৰ জোঁৱাই বায়েক। অঁ নমস্কাৰ। আৰু এইফালে আমাৰ বিয়নী। অঁ নমস্কাৰ দেই এবাৰ। এইবাৰ আমাৰ বিয়নীয়ে বিয়নী হয় ন? নমস্কাৰ। তাৰপৰা আৰু ইফালে আছে এয়া আমাৰ অৰ্পণা চুতীয়া জোনমণি। এইফালে চুকত নি? নমস্কাৰ বাইদেউ দেই। আৰু এইফালে মই চিনি পাইছোঁ বাৰু, আমাৰ ৰাতুল দাৰ মা হয়, মানে কইনাৰ আইতাক। অঁ নমস্কাৰ। এইফালে আমাৰ বৰ্তমানো বিয়নী আমাৰ। অঁ নমস্কাৰ। এতিয়া ৰাতুল দাই অতিথিবৃন্দসকলক চিনাকি কৰি দিব। মই প্ৰথমতে চিনাকি কৰিছোঁ, এয়া মোৰ বন্ধু তথা সহপাঠী খগেন বুঢ়াগোহাঁই। অঁ নমস্কাৰ দেই। মোৰ বন্ধু নবীন সেনাপতি। হয় নমস্কাৰ। এয়া ভিনিদেউ দিৱেশ্বৰ ফুকন। হয় নমস্কাৰ। এয়া আমাৰ দৰাৰ ভিনিয়েক, তেখেতৰ নামটো তেখেতে নিজে ক'ব। তাৰপৰা এইফালে আৰু এইটো আমাৰ গাঁৱৰ ল'ৰা বৰ্তমানৰ আমাৰ মাইনা চাংমাই। নমস্কাৰ। এই মোৰ ভতিজা মনোৰঞ্জন। হয় নমস্কাৰ। এজন আলহী আছে, মই বিশেষভাৱে এখেত অহাৰ বাবে সুখ পালোঁ। এয়া আছে আমাৰ মিনু দা। এখেত অতি দূৰৰ পৰা দুখৰ সময়তো মোক মাত খাৰ লগাবলৈ অহাৰ বাবে মই সন্তোষ প্ৰদান কৰিছোঁ। হয় নমস্কাৰ।
এইজন আমাৰ ঘিলামৰাৰ মেইন মানুহ হয় আপোনালোকে য'তে ত'তে দেখা পাব মানে অসমৰ চুকে কোণে বাদে দিয়ক অসমৰ বাহিৰতো দেখা পাব এওঁ য'তে ত'তে গছপুলি ৰুই ফুৰে মানে আৰু লগত এইফালে লৈ আহিছে গছপুলি এটা ছাৰ কি পুলি এইটো চন্দন গছৰ পুলি হয় এইটো আহি পালে ইফালে আগত ৰেডি হৈ আছে সোমাব আৰু এইফালে বাইদেউসকল আদৰিবলৈ ৰেডি হয় নহয় সকলোৱে আদৰিব নহয় জানো ইফালে দৰা আৰু কইনা আহি আছে দৰাৰ ঘৰৰ মানুহ এইজন দৰা দেই নমস্কাৰ দি দিয়া এখন ঘৰ নতুন জোৱাই আৰু এয়া কইনা নমস্কাৰ দি দিয়া অকণমান অঁ ৱেলকাম আৰু এইফালে কইনাৰ মাক আছে এতিয়া ধুনীয়াকৈ যিজন আদৰিব তুমি হেৰি কৰা হাতখনে এনেকে ন দিবা বস হৈ গ'ল প্ৰথমতে দৰা পিঠা বলা তাৰপিছত মহাই দিবা হৈ গ'ল তুমি দে এখন আপুনি নমাহে বন মই নমাও দৰাটো প্ৰথমতে মই নিবা বস হৈ গ'ল বৌ আপোনাক চিনাকি লাগিছে দৰাৰ বৌয়ে কয় ন ঘৰাখন এইপিনে দি দিয়ক লগাই দিবা নলগাবা আপুনি হেৰি কৰক মানে বতাহ সলনা সলনি হৈছে ন লগাই লগাই নিদিব লগাই নিদিব হ'ব ফলনে তিনিবা ফলনে আপুনি বাজিয়ে এতিয়া দৰাকে কইনাকে লৈ গৈছে যি জোঁৱাইক টানি লৈ গৈছে মাকে ভিতৰলৈ মানে আদৰি লৈ গৈছে আৰু দৰা কইনাক লোৱা হৈছে এতিয়া ৰভাতলিত বহোৱাব দুয়োকে দৰাকে কইনাকে আদৰি অনা হ'ল বাহিৰৰ পৰা ভিতৰলৈ মাকে লৈ আহিলে এইফালে দৰা কইনা দেখা পাইছে আপোনালোকে কইনা বহি আছে ৰভাতলিত আৰু কৈছে এই দৰাৰ নামটো জনাই দিব তোমাৰ নামটো পুলকেশ চাংমাই ঘৰ চকামুঠা নহয় জানো আৰু হকী নামটো মোৰ বিতুপন চাংমাই ন হয় থেংক ইউ দেই এইফালে দৰা দেউতাকে খানাটো কেনেকুৱা পাইছে কওকচোন ঠিক আছে ন ঠিক আছে ন ধুনীয়া ন আমাৰ নিশ্চয়তো ধুনীয়া ন আমাৰ হোটেলত খালে নাই ভাত নেদেখিলে যে কেতিয়া খালে খালোঁ মই অতিথি আপ্যায়নৰ মাজতে খালোঁ আৰু হয় নেকি ৰাতিপুৱাৰ পৰা ভোক লাগিলে যে ঠিক আছে দিয়ক দৰা হকি যোৱাগে নি নাই নাযাওঁ আছা ন এফালে আলহী যায়গে নি অ'কে বাই বাই লগ পাম আকৌ এফালে যাব বমাং নহয় জানো আমৈক নেকি অঁ অঁ যাই মামী বুলিহে ক'ব লাগে মোক চিনি পায় নি হয় নেকি এতিয়া ধৰক বুলি এটা ফাইন ভৰাব লাগিব অঁ এতিয়াহে মোক অঁ দৰা কিবা ক'ব নি কেনেকুৱা ভাল আৰু কেনেকুৱা লাগিছে ইয়াত আহি ঠিকে আছে ঠিক আছে ন ঠিক আছে দিয়ক আপোনালোক দুগৰাকী ৰাতুল দা মাহীয়েক নি অঁ আপুনি মাজু আপুনি সৰু ৰাইটাৰ নি লেখিকা মানে গ্ৰন্থ লিখে নেকি আপুনি পেঞ্চনৰ লেখিকা হেৰি পায়ো মই নাই পেঞ্চন হাইটেক পেঞ্চন পায় মই একো নাই দে মই পেঞ্চন নাই এই দুজনে মানে আপুনি গান গায় ন গায় নাগায় মানে আপুনি গায় মই নীল তাৰমানে এই চব গায় মোৰ কথা একো নাই গান শুনিবা নি মানে গান গায় মানে সেইকাৰণে নাগাওঁ বুলি কৈছে মানে গায় তেতিয়াহ'লে গান এটা শুনা তুমি ইউটিউবত দি দিবা এফালে বোৱা আপুনি ইমান দেৰিকে আহিছে যে কিয় কি ডাঙৰ কওকচোন ল'ৰাটোৰ কাৰণে দেৰি হ'ল এইফালে খালে নাই আপোনাৰ খালে নাই বৌ খালে নাই আপুনি খালে ন মজা
এতিয়া চেল্ফি পৰ্ব চলি আছে ফটো মাৰি আছোঁ 1 2 3 এইবিলাক পাছত মই যাওঁ ভিডিঅ'বোৰ চাব লাইক কমেণ্ট ফলোৱাৰ্ছ কৰিব ওলালোঁ এতিয়া ৰিচিপশ্যনৰ পৰা যাওঁগৈ অ'কে ৰতলা যাওঁ ওলালোঁ বাই বাই হ'ব ওলালোঁ এতিয়া যাওঁগৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ টাইম হ'ল এতিয়া বহুত 5টামান বাজি গ'ল ত' ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অ'কে বাই বাই